পাৰা যদি তেওঁক তোমাৰ প্ৰতি আকৰ্ষিত কৰি দেখো, পাৰা যদি তেওঁক তোমাৰ প্ৰেমত পেলাই দেখো, কিদৰে আকৰ্ষিত কৰিব তেওঁ যি মাথো নিসংগতা ভাল পায়? কিদৰে প্ৰেমত পেলাবা তেওঁ যি নিজকে ভাল নাপায়? তোমাৰ এনে সামৰ্থ্যই বা আছে কি? সিটো দৈহিক সৌন্দৰ্য ভাল নাপায়, সি ভাল নাপায় কৃত্ৰিমতাও, সি ভাল পায় মাথো এটা সৰল ৰৈখিক জীৱন। অৱশ্যে জটিলতাও ভাল পায় সি কেতিয়াবা। তুমি নাজানা সি কি ভাল পায়, জানিব নোৱাৰা, হয়তো সি নিজেই নাজানে। তেনেহলে কিদৰে আকৰ্ষিত কৰিবা তেওঁ? সি বোলে নিসংগতা প্ৰিয়, তুমি জানো পাৰিবা হব নিসংগতা প্ৰিয় তেওঁৰ দৰে? যদিওবা তুমি তাক তোমাৰ প্ৰেমত পেলাই দিলা, পাৰিব জানো তাক বুজি পাব? সি যে নিজেই নুবুজিলে নিজক অতদিনে, সি বোলে অন্ধকাৰ ভাল পায়, তোমাৰ জোনাকীৰ পোহৰে তাক আমনি নকৰিব জানো? পাৰিবা জানো পোহৰাই তুলিব তাৰ জীৱনৰ অতল গহ্বৰৰ অন্ধকাৰ? সেয়া কৈছো নহয়, বৰ অন্ধকাৰ। তুমি নেলাগে দিয়া সোমাব এই জটিলতা, নেলাগে তুমি তাক তোমাৰ প্ৰেমত পেলাব অথবা তাৰ প্ৰেমত পৰিব। তথাপিও ভৰসা নাই তাৰ, পঠিয়াই দিব পাৰে হঠাৎ তোমালৈ প্ৰেমৰ প্ৰস্তাৱ, কিন্তু সেয়া গ্ৰহণ কৰাৰ প্ৰয়োজন বোধ নকৰিব। তুমি প্ৰত্যাখ্যান কৰাৰো হয়তো প্ৰয়োজন নহব, নিজেই আঁতৰি যাবহি আকৌ তাৰ নিসংগ স্বনিৰ্বাসনলৈ। সি তোমাক দুখ নিদিয়ে, হয়তো আত্মপৰ্চনাত ভুগিব কিছুদিন, ভগা হৃদয়খন হয়তো আৰু এটা টুকুৰা হ'ব। তথাপি সি জীয়াই থাকে, সি এনেকৈ সৰাপাতক সোঁৱৰণি কৰি যি ৰয়হি। অহাবাৰ ফাগুনত তেওঁক এবাৰ লগ কৰিবা, যদি তোমাৰ ইচ্ছা হয়। নকৰিলেও সি বেয়া নাপায়, ফাগুনৰ মলয় জাকৰ সৈতে উৰা মাৰিব সি সোঁৱৰণিবোৰ সামৰি।